এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'বোৰ চাই কি কৰিছা পুত্ৰ? নকৰিবা। কেনেকুৱা পাইছে এটা কমেণ্ট কৰি জনাব। আৰু হোমটোৰ ভিডিঅ' দিলোঁ আৰু ভ্লগ এটা দিছিলোঁ, মিনি ভ্লগ এটা। মৰমটোও কমাই দিছে আগতকৈ। আৰু এইখিনিতে ভইচ অভাৰ দিবলগীয়া হ'ল, মানে মাতটো নহা হ'ল, অকণমান খেলি মেলি। মানে আজি প্ৰথমবাৰ মই এনেকৈ কৈ পিনি ভিডিঅ' বনাইছোঁ, যিহেতুকে এনেকৈ কৈ পিনি মই ভিডিঅ' বনোৱা নাছিলোঁ অৱশ্যে বাৰু। আজি বনাইছোঁ, অকণমান কনফিউজ হৈ আছোঁ বাৰু, নাৰ্ভাছ হৈছোঁ, কিন্তু একো নাই। এইফালে মই ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বাৰু। আজি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে ৰাতিপুৱা ৰুটি বেলি আছোঁ, ৰুটি আৰু ভাজি হ'ব আজি বোলে আকৌ। মানে আমাৰ প্ৰায়ভাগ ৰুটিয়ে চলে, আৰু দেউতাই যিহেতু ৰুটি খায় ৰাতিপুৱা, আৰু মোৰ মানে শুকান ৰুটি একদম বেয়া পাওঁ, সেইকাৰণে এইফালে আলু আৰু পিঁয়াজ কাটি পিনি তিয়াই থলোঁ, আৰু এইফালে ধুনীয়াকৈ খাবও ধুই পেলাই খাই লওঁ ধুনীয়াকৈ। আৰু আপোনালোকক যোৱাটো ভিডিঅ'ত কৈছিলোঁ যে তলত পৰা কাৰ্পেট এখন বনাই আছিলোঁ, কাৰ্পেটখন এইখন কমপ্লিট হ'ল, আৰু এখন বনাইছোঁ, সেইখনো আপোনালোকক দেখাম। এইখন কেনেকুৱা হৈছে এটা কমেণ্ট কৰি পিনি আপোনালোকে জনাব। প্ৰথমবাৰ চেষ্টা কৰিছোঁ। আৰু এখন আছে, এইখন মই ভালে পাইছোঁ, আপোনালোকক দেখাইছোঁ, চাওক। বেক কেমেৰা এইখন বনাইছিলোঁ, আৰু এখন 2 নম্বৰখন পাইছোঁ। আৰু এখন গোলকৈ আছিলে, এখন অকণমান দীঘলীয়া টাইপৰ। সেয়াই আছে, জনাব। আৰু এইফালে আপোনালোকক দেখাওঁ বলক চব্জি ডালটো, মানে চব্জি মানে কি আৰু গাইছ, বান্দৰৰ পৰা যে একো এটা বস্তু ভালকৈ কৰিব নোৱাৰে, তাইতো যিয়ে নকৰক এইফালে আমাৰ নাথাকে। আৰু এইফালে এটা বিলাহী পুলি, এইফালে চুকা শাকৰ গুটি দিছিলে, সেইটো পৰা মায়ে দিছিলে, সেইটো এইফালে হৈছে। আৰু এইফালে ৰঙালাও পুলি, এইফালে জাতিলাও পুলি এটা আছে, লাহেকৈ অকণমানি হৈ আছে কাৰণে হেৰি কৰা নাই। আৰু পালেং শাক এনেকৈ দি থোৱা আছে, এইফালে মান ধনিয়া, সেইটো বাৰু ময়ো ভাল পাওঁ। এইফালে বেঙেনা, আৰু বান্দৰৰ পৰাটো একো এটা ভালকৈ কৰিব নোৱাৰিয়েই, বান্দৰৰ পৰা মানে বহুত উৎপাত। আৰু আমাৰ টিকু মানে সি থাকেই, আৰু সি বান্দৰ একদম দেখিবই নোৱাৰে। আৰু গাইছ এইফালে মই গা পা ধুই আহি গ'লোঁ, ব'লক এতিয়া ভাতকেইটা খাই লওঁ। এইফালে দাইল, ভাত আৰু ভাজি।